তো হাই গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে। তো আজি হ'ল শনিবাৰ, টাইম হ'ল এতিয়া এটা 10। তো এঠাইত যাই আছোঁ আমি। তো মোৰ লগত এতিয়া আমাৰ বট আছে আৰু বাকী 3-4জনমান আছে বাৰু, সিহঁতে আগত গ'ল। তো ক'ত যাই আছোঁ, কি যাই আছোঁ, থাম্বনেইলটো চাই চাগে গমেই পাইছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, চাই কিনে দেখাই আছোঁ ধুনীয়া জেগা এটাত যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। তো 10 মিনিট মানত পাই যাম আৰু চাই থাকক ভিডিঅ'টো। বাকী আমাৰ গোটেই গাড়ী চলাই আছে। ৰাস্তাটো ইমান এটা বাৰু ভাল নহয়, ৰাস্তাটো অলপ বেয়া আছে। মই কিয় বনাই দিম ৰাস্তা। তো চাই থাকক, যাই আছোঁ, পামেই আৰু ধুনীয়া জেগা, চাই থাকক। থুপি থুপি তৰালি ফুৰা এটি মন। বাকী আৰু 4জন আছে। তো আগত যাই কিনে চিনাকি পৰ্বটো দি আছোঁ মই। তো বাকী আমি 2জন গৈ আছোঁ এনটকত, আৰু 4জন আছে বাৰু আগত যাই কিনে দেখাই আছোঁ কোন কোন আছে আমাৰ লগত। হৈহে পাহৰ বিচৰণ। ৰাস্তাটো অলপ বেয়া আছে, হ'লেও কিন্তু কাষেদি এইটো নদী নহয়, একচুৱেলি নিজৰা এটা বৈ গৈছে। তো সেইকাৰণেও বেয়া হ'লেও মানে ৰাস্তাটো যাই কিনে কিবা এটা ভাল লাগছে। আৰু জেগাটো বহুত ঠাণ্ডা, বহুত ৰ'দ দি আছে, কিন্তু জেগাটো ঠাণ্ডা হৈছে। কাৰণ গমেইতো পাই, এইখন আগত দিকে ভূটান পাহাৰ আছে। তো থুপি থুপি তৰালি ফুৰা এটি মন। তো আহি পালোঁ আমি দাৰাগাঁওতো এতিয়া। এই তো আহি পালোঁ আমি গ্ৰাছলেণ্ড। এইটো মেইন প্লেচ গ্ৰাছলেণ্ডৰ। তো বাকী মোৰ লগত কোনি আছে মই দেখাই দি আছোঁ বাৰু। তো বাকী মোৰ লগত আছে আমাৰ মৃণাল কলিতা, সুদূৰ দিজাৰিৰ পৰা অহা। ই এটা মস্ত বট কিন্তু হা, ই ফ্ৰী ফায়াৰতো বট, পাবজিটো বট। বাকী আমাৰ ওলাই দিয়া এবাৰ আছে পাৰফৰ্মেক্স আছে আৰু বড্ডা। অলপমান ফটো চলি আছে এতিয়া বৰ্তমান। কেমেৰামেন। তো মোৰ এই প্ৰথম নহয়, তো আগতে মই বহুতবাৰ আহিছোঁ। এই 7 নম্বৰ বাৰ আহিলোঁ গ্ৰাছলেণ্ড। তো এইপিনে এখন পাহাৰ, কেমেৰাত আছে না নাই মই দেখা নাপাওঁ, গম নাপাওঁ বাৰু। কিন্তু এইখন পাহাৰ যে আছে, এইটো বগামাটি পিকনিক স্পট। এইটো বগামাটি পিকনিক স্পট হয়। তো এইটো গ্ৰাছলেণ্ড বেছি বছৰ হোৱা নাই আৰু জেগাটো ওলবাৰ কাৰণে। 1 বছৰ নহয় ৰ, 4 বছৰমান হ'ল। তো 4 বছৰমান হৈছে আৰু জেগাটো। তো গ্ৰাছলেণ্ড মানে এতিয়া গ্ৰাছ চাছ নাই বাৰু, এতিয়া শুকাই গৈছে। ঠিক বহাগৰ মাহত আহে নেকি? তো বহাগৰ মাহত ধুনীয়াগিলা পূৰা সেউজীয়া হৈ যায় গোটেইখিনি। এতিয়া গোটেই মৰি গৈছে আৰু উপায় নাই। তো বাকী আমাৰ লগত আছে মৃণাল বৰ্মন, সুদূৰ দিজাৰিৰ পৰা অহা মস্ত এটা বট, সদায় 70 খায়। কোৱা কিবা এটা। কি কম, আহিব আপোনালোকেও, ভাল জেগাটো। আৰু হাতখন গৈছোঁ নাই ৰ'দ পৰে, ৰ'দ পৰক দে কওঁ, আহিব, ভাল লাগে আহি জেগাটোত। তো বন্ধন থাকিলে বেছি ভাল লাগে। তো আমাৰ ঘৰ একচুৱেলি তামোলপুৰত হয়। তামোলপুৰৰ পৰা বেছি দূৰ নহয়, একচুৱেলি 10 কিলোমিটাৰমান হয়। উন্মাদ হৈহে পাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন, বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে। তো বাকী মোৰ লগত আছে আমাৰ গাঁৱৰ পৰা আন্না হাজাৰী নহয়, একচুৱেলি আন্নাই হয়, আমি আন্না বুলিয়ে মাতো তাক। তো কোৱা কেনে লাগিলে আহি কিনে? বাকী জাগাটো মজা, আপোনালোকে আহক, আমিও আছোঁ, আকা লাগে চাম জাগাটো। তো চাই থাকক, বাকী দেখাই আছোঁ মই জেগাটো কেনেকুৱা কি হয়, গোটেইখিনি দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। তাক জীৱিত মানুহ এটা পঢ়ি আছে। তো যোনে আহিব খুজি আছে গ্ৰাছলেণ্ড আহক। বগামাটিৰ পৰা অলপমান, বগামাটি যাবাই নালাগে একচুৱেলি, গ্ৰাছলেণ্ড আগতে পায়, তো তাৰপিছত বগামাটি পায়। তো যোনে আহিব খুজি আছে আহক, ধুনীয়া জেগা, ধুনীয়া পানী, ধুনীয়া জেগা, পুৰা গ্ৰাছ আহি কিনে এনজয় কৰক, গা ধোৱক, ঘৰত গুচি যাওক। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান। মোক নমৰবি, মোবাইল আছে। আমি কি জানে, হিমন্ত জানে। তো পানীত ধাৰটো গমেই পাইছে আপোনালোকে, তেনেকুৱা পানীত ধাৰ। তো এইখন ভূটান পাহাৰ, একচুৱেলি এইখন ভূটান পাহাৰ। এইটো বগামাটি পিকনিক স্পট। তো
বাকী আন্না গা নোধোৱা নেকি ক'ত গা ধুবি ভালো লেতেৰা মানুহ তই বম লেতেৰা সেইকাৰণে গা নোধোই বাকী চানো কেনে লাগিছে কোৱা এই শেষ তো গা চা ধুই দিলো এতিয়া আমি যাম আৰু লাহে লাহে কিবা এটা খাই কিনে বাকী জাগাটো চাওক মানে কি ইচ্ছা নাযায় ইয়াৰ পৰা যাবা তো পিছপিনে চাওক ধুনীয়া ধুনীয়া পাহাৰ এইখন ভূটান পাহাৰ তো চাওক এইটো নদী আৰু এটা নদী আছে একচুৱেলি সেইপিনে আছে তো দুটা এটাই নদী মানে এইপিনে এটা আছে সেইপিনে এটা আছে তো দুটা নদী আছে তো চাওক একবাৰ যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে বাহিৰ কি হৈছে তোৰ কাটছি নেকি ক'ত কাটছি এ ভৰি দুচিঙা হৈছে বা লাগলি দুচিঙা হৈছে বজাই দেখছি যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান তো চালো আমি ধুনীয়াকৈ গা চা ধুলো এতিয়া ঘৰক লাগি যাই আছো তো আমাৰ গোটেই গাড়ী চলাই আছে ভালকৈ চলাওঁ তেতিয়া যাই কিনে আমি ৰহে না ভালকৈ ক'ব পৰা নাই ঠেকচা কি কৰিবি উপায় নাই তেতিয়া যাই কিনে আমি ধুনীয়াকৈ নাগৰিজনীত ৰখিম তাতে এটা ধুনীয়া পিকনিক স্পট আছে পিকনিক স্পটত তাতে অলপমান টাইম ৰখিম ৰখি কিনে ধুনীয়াকৈ তাতে কেইটামান ফটো চটো উঠিম আৰু ফটো উঠাতে তাৰ পৰা ঘৰক লাগি যাম আৰু বাকী ভিডিঅ'টো চাই থাকক ঘূৰি পিছত কেনি দিলি যা য'তে দলৈছে তাৰ পৰা ঘূৰি আনি দি ঘূৰি বিচাৰ নালগে মোক ঘূৰি যেনেকৈ দলৈছে তো সেনেকৈ ঘূৰি আনি সেইগিলা চিষ্টেম নাই দে যাব নোৱাৰা ইয়াৰ পৰাই চানো যাব নোৱাৰা ঘূৰি আনি দি কি মই থাকিম ঘূৰি আনি দি তই যেনেকৈ দলৈছে এনেকৈ ঘূৰি আনি দি কোনে তোক ঘূৰি দলাব দিছি এটা 10 পইচা কিনা ঘৰি গিলা ঘূৰি আনি দি সেইগিলা মই নাজানো ঘূৰি দলৈছি নি ঘূৰি আনি দিবই উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন